Hello guys, welcome back to my channel. আৰু আজি এটা বহুত স্পেশাল দিন কাৰণে বহুত দিনৰ পৰা ৰখি ফাইনালি আজি উলাইছো শ্ৰী ৰঘুপতি চাবলে কাৰণে আৰু মই বৰ্তমান আছো হি মোৰ ঘৰ টিকবৈ আৰু টিকেট কাটিলো আমি তিনসুকিয়াত কাৰণে মামা হতে যাব মাকুমৰ পৰা মামা মামি ভন্টি আৰু আইতা গটিকে stay tuned guys vlog to শেষৰলৈকে চাব লাষ্টত মুভি ৰিভিউজ দিম so really excited let's go এতিয়া হুমালহি মাকুম আইতাক লগ পালো কেনেকুৱা লাগিছে মোক বহুত দিনৰ পৰা লগ পাই বৰ ভাল লাগিছে মৰম লাগিছে ধুনিয়াও লাগিছে আয়ো আজি আপুনি এক্সাইটেড নে চাবলৈ কাৰণে সিনেমাখন এক্সাইটেড ফাইনালি হ'লগে ন প্ল্যানটো হ'লগে হেল্ল' হাই আমি কলে গৈ আছো জানানে জানো ক'ত সিনেমা হলৰে কোনখন সিনেমা চাম কোনখন ফিল্ম পাহৰ নামটো শ্ৰী ৰঘুপতি মা ভাল লাগিছে নে ইমান দিনৰ মূৰত ঘৰলৈ আহি সবৰ লগত গৈ আজি চাম সিনেমাখন হেল্ল' মামি ব্লগ এটা বনাই আছো হাই বুলি কৈ দিয়া ধুনীয়া লাগিছে দেই সেয়া মামা আহি আছে হেল্ল' কৈ দিয়া ৱাও আৰু এয়া পপকৰ্ন ললো কোল্ড ড্ৰিংক ললো মা এক্সাইটেড নে একদম বিৰাট আৰু খুব ভাল লাগিছে আজি বহুত দিনৰ মূৰত ওলাই আহিছে মায়ো ও এটা এফালে চাই দিয়ক বহিলে ভাল লাগিছে নে শুনো মামা মামি रुली ये पीने का नहीं है ये देने में আজি একদম হলটো হাউসফুল আৰু পুৰা ভিৰ মানে মই যে লৈ আহিব পাৰিলো তাকে আইতা গোটেইখিনি আহিছে ভাল লাগিছে আৰু সদায় ব্যস্ততাৰ মাজতে বহুত দিনৰ মূৰত আইতাই চাগে আজি হলত চিনেমা চাবলৈ আহিছে তাকে ভাল লাগিছে আমাৰ কিন্তু ইমান ভিৰ যে মোৰ এনেকুৱা লাগিলে কেতিয়া যেন সোমাম ভিতৰত বহুত আজি পুৰা হাউসফুল মানে ৰিয়েলি দিছ ফিল্ম ইজ এ ছাকচেছ এতিয়া ফিল্মখন চোৱাৰ পাছত ৰিভিউজ দিম আপোনালোকেও গম পাব কেনেকুৱা লাগিলে আমাৰ অনুভৱ কি হয়নে তাতে আমি ডিগবৈৰ পৰা আহিছোঁ অকণমান দূৰো হয় বতৰো বেয়া আহিলোঁ আৰু ভাল লাগিছে দেই চাই বহুত মজা প্ৰথম চোৱা হাঁহিলোঁ তাৰপিছত দুখ লাগিলে মানে এনেকুৱা অসমীয়া চিনেমা আৰু বনাব লাগে চ' ফাৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে চিনেমা চাই বহি আছো ডমিনজত কেনেকুৱা লাগিলে মা কেনেকুৱা ভাল লাগিলে মানে খুব ভাল লাগিলে দেই তেওঁ মানে অসমীয়া চিনেমা বহুত দিনৰ মূৰত চালোঁ মানে খুবেই ভাল লাগিলে মানে এক্টিঙো ইমান ভাল তোমাৰ কেনেকুৱা লাগিলে ভাল লাগিলে এবাৰ ফাৰ্ষ্ট টাইম খাবলৈ বহি আছোঁ আৰু
পিজ্জা খাম এতিয়া মাৰো ফেভৰেট মোৰো ফেভৰেট আমাৰ আরে মোর ফেভারিট হয় না না অহা নাই বহিছোঁ চাহ খাবলৈ কি হ'ল ডাইৰেক্ট পিজ্জা খাই বহুত ভাল পায় আৰু সঁচাকৈ মুভিখন বহুত ভাল লাগিলে একদম প্ৰথম পৰা মানে চব ইম'শ্যন আছে তাত কমেডি পাৰ্টত কমেডি পাৰফেক্ট দুখ লগা পাৰ্টখিনিতো ইমান বেছি মানে একদম আৱেগিক কৰি পেলালে আৰু বহুত মানে মানে ছোৱালী ফ্ৰেণ্ড ময়ে হ'লো অঁ সঁচাকৈ লগৰ ছোৱালী নিচিনাকৈ একদম মোৰ লগত ফূৰ্তি কৰিলে অঁ মই এনেই লগৰ ছোৱালী হ'লে মানে যেনেকৈ কৈ থাকোঁ কাণত কিবা কিবি কথা পূৰা মাকে মোৰ ফ্ৰেণ্ড বুলি ভাবি ল'লে মা ফ্ৰেণ্ডে তুমি মোৰ বেষ্ট ফ্ৰেণ্ড ন বেষ্ট ফ্ৰেণ্ড এই দুজনী মোৰ বেষ্ট ফ্ৰেণ্ড অঁ এতিয়া চিনেমাখন চাই কেনেকুৱা লাগিলে এটা ড্ৰ হৈছে এতিয়া আপুনি পিজ্জা খাব পাৰিব লাগিব এতিয়া পিজ্জা প্ৰথম খাব নেকি ন কফি ভাল পায় কি কৈছা মায়ে কফি ভাল পায় অঁ এতিয়া কফি খাম বুলি কৈ আছিলে মই আকৌ ডমিন'জত লৈ আহিলোঁ এটাত আজি পিছে খুৱাইছে মামা মামীয়ে কি কেলে আকৌ আপুনি ইমান ধুনীয়াকৈ কয় চবেই কৈছিলে মোৰ ব্লগটো চাই তুমি আমাৰ ঘৰত থাকিম বুলি কৈছিলা না আজিয়ে নহয় এবাৰ পৰীক্ষা পিছত কেইদিন থাকিবা 2 days 3 days মানে যেতিয়া মই 30 যাম তেতিয়া 8 দিন হ'ল আৰু গোটেইখিনি মিলাই 3 দিন হ'ল থাকিব তাই জানা অকলে থাকিবা ন মোৰ লগত মোৰ লগত ভাত খাই দিছি মোৰ লগত হ'ব তাইক যি ভাল পায় মই তাকে দিম তাইক ফুৰাই দিম আইতাকে পাপাকে ভাত বনাই দিম অঁ মাকক নিনিয়ে নকবা বুলি তাক অঁ এইটো চিক্ৰেটটো কৈ দিলে নহয় এতিয়া কি হ'ব ৰুলি কেনেকুৱা লাগিলে এবাৰ মই ফাৰ্ষ্ট টাইম চালোঁ হলত চিনেমা বহুতে ভাল লাগিলে হয় নেকি হেল্ল' গাইজ এই জাষ্ট অলপ সময় হৈছে ঘৰ আহি সোমাইছোহি এতিয়া বুজিছে 9:30 PM অলপ দেৰি হৈ গ'ল কিয়নো মাকুমত মাজতে সোমাই আহিলোঁ মামাহঁতৰ ঘৰ মামাহঁতক ড্ৰপ কৰি আহিলোঁ আৰু আজি মোৰ বাবে এটা বহুত স্পেচিয়েল দিন আছিলে ইমান দিনৰ পাছত মই ঘৰৰ সকলোকে লগ পালোঁ একেলগে ফিল্ম এখনো চালোঁ খুব ভাল লাগিছে আৰু about the film review right Sri Raghupati এইখন ফিল্মৰ কথা চাগে আপোনালোকক কোৱাৰ দৰকাৰেই নাই আপোনালোকে নিশ্চয় ইতিমধ্যে চাইছে কিন্তু তথাপিও কম ইমান ভাল লাগিলে চাই ইমান ধুনীয়া এক্টিং সকলো এক্টৰ এক্ট্ৰেছে একদম ৰিয়েলিষ্টিক এক্টিং কৰিছে একদম যেন মানে সঁচাই চলি আছে ঘটনাবোৰ মোৰ চকুৰ আগত তেনেকুৱা ধৰণৰ লাগিলে আৰু এই ফিল্মখনৰ মোৰ এটা বস্তু বহুত ভাল লাগিলে which I found it to be little unique is its balance ধৰি লওক কমেডি সিনস বা দুখ লগা সিনস অ্যাকশন সিনস যেটো ব্যালেন্স আছিলে বহুত ভাল আছিলে এনেকুৱা নহয় যে খুব দুখ লাগিছে বা দুখে লাগি গৈ আছে কোনো ধৰণৰ কমেডি সিনস নাই তেনেকুৱা নহয় মানে অলপ যদি দুখৰ সিন আহে তাৰ পিছত কিবা এটা কমেডি সিন মানে বহুত এন্টাৰটেইন কৰিলে সবকে আৰু আপোনালোকে ভিডিওটো দেখি গম পাইছে পুৰা হাউসফুল আছিলে আজি থিয়েটাৰত সো বহুতেই পপুলাৰ হৈছে ফিল্মখন আৰু আশা কৰোঁ আৰু আগবাঢ়ি যাওক আমাৰ Assamese film industry a huge thanks to all the people connected with this film it's a really superb initiative আৰু এনেকৈ আগুৱাই যাব লাগে আমাৰ Assamese film industry নিশ্চয় চাম মই যদি বেংগলোৰটো থাকোঁ তাতো চাম অসমত আহিলেতো আৰুৱে ভাল লাগে মাহঁতৰ লগত চাবলৈ পাওঁ সব ফ্যামিলি মেম্বাৰ্ছৰ লগত চাবলৈ পাওঁ কিন্তু এখনো মিছ নকৰোঁ ইমান যে ভাল হৈছে সেইবাবে মই বহুত সুখী আৰু আগবাঢ়ি যাওঁ গতিকে ভিডিওটো ইমানতে সামৰোঁ আপোনালোকে যদি নাই চোৱা নিশ্চয় যাব দেই চাবলৈ আপোনালোকৰ ফ্যামিলিৰ লগতো যাব পাৰে বা ফ্ৰেণ্ডছৰ লগতো যাব পাৰে যেনেকৈ সুবিধা মিলে তেনেকৈ আপোনালোকে যাব পাৰে
সো ইয়া এইখিনিতে থওঁ ভিডিঅ'টো আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব মোৰ ভিডিঅ'টো আৰু কমেণ্ট কৰি দিব so bye bye see you in my next video guys